सोनाब बेंगलाव गारिनि जाब्रबथायजों रुंसारि जानाय बिप्लब देनि गोथै सह'खौ आसामनि न'आव लाबोबाय। सोनाब बेंगलनि आलिपुरदुवार जिल्ला सिंनि फालाकाटायाव फिउसन माइक्र' फाइनेन्सआव खामानि मावनाय आसामनि सासे लाइमोना गारिनि जाब्रबथायजों थांनाय सनिबारनि मोनाबिलियाव रुंसारि जादोंमोन। जाब्रबथायजों रुंसारि जानाय सुबुङा क'क्राझार जिल्ला सिंनि गसाइगाव महकुमानि 1 नं गकुलकाटा गामिनि हारुन देनि फिसाज्ला बिप्लब दे। जाथायनि सोमोन्दै मिथिनो हानाय बादिब्ला थांनाय सनिबारनि मोनाबिलियाव गंसे बाइकआ बिप्लब देखौ सौग्रावना होनायाव गोग्लैनानै खर'आव जखम जायो आरो जायगायावनो जिउ गोमायो। बिप्लब देनि जाब्रबथायजों जिउ गोमानाय खौरांखौ मिथिनायनि उनाव न'खराव दुखुनि थासारि सोमजियो। बे जाथायखौ गामिनि सुबुङा मिथिनानै गोथौ दुखु मोननाय फोरमायनायजों लोगोसे जाब्रबथायजों थैनाय बिप्लब देआ बिसिजों लोगोसे 1.25 बोसोरनि फिसाज्ला दंमोन होनना फोरमायो। रबिबारनि मोनाबिलियाव गोथै सह'खौ सोनाब बेंगलनिफ्राय न'आव लाबोनायनि उनाव समाजारि खान्थि बायदियै जोबथा बिदाय होनाय जायो। गुबुन फारसेथिं जाब्रबथायजों रुंसारि जानाय बिप्लब देआनो न'खराव खामायग्रा सुबुंमोन होनना गामिनि सुबुङा फोरमायनायजों लोगोसे दुखुथिया न'खरनो सोरखारा अनसुंथाइ होनांगौ होनना खावलायो। যোৱাকালি সিহঁতে ভাত খাব গৈছিল হোটেলত। ই মাইক্ৰ' ফাইনেন্স ফেশ্বন মাইক্ৰ' ফাইনেন্সত জব কৰি আছিল বিপ্লৱ দে যোৱাকালি ভাত খাব গৈছিল। অহাৰ টাইমত পাছফালে দি আহি বোলে বাইকে তাক মানে লগাই দিছে আৰু ৰোডৰ চাইডত যিটো আপোনাৰ ষ্টীলৰ যিটো বেৰিকেড থাকে তাতে মূৰটো লগাই এই লগে লগে স্পট ডেড কৰিছে। এইটো আপোনাৰ ৱেষ্ট বেংগল আৰক্ষীয়ে যেনে তেনে আপোনাৰ এইটো এই ঘটনাটো আপোনাৰ সমাপ্ত কৰিব বিচাৰিছিল, কিন্তু আমি তাতে এই ঘটনাস্থলীত উপস্থিত হৈছো। আমি ঘটনাটো উপলক্ষে কৰিলো। তাৰ পিছত আমি যাৱতীয় যিখিনি ব্যৱস্থা আছে কৰিব বিচাৰিছো। আৰু আপোনাৰ জৰিয়তে মই এতিয়াও অসম চৰকাৰক অনুৰোধ কৰিছো যাতে বিপ্লৱ দেৰ মাইকী জাষ্ট 22 মেবি বছৰ হ'ল আৰু তাৰ পুতেক হ'ল আপোনাৰ 1 বছৰ 1.5 বছৰ হোৱা নাই চাগে। এইটো যাতে সহযোগিতা কৰে এই ফেমিলিটোৰ জৰিয়তে মই মানে অনুৰোধ জনাইছো আপোনাৰ জৰিয়তে। এইটোই হাৰান দে 1 নং গকুলকাটা ভিলেজ আৰু আপোনাৰ ডিস্ট্ৰিক্ট হ'ল কোকৰাঝাৰ PS গোসাইগাঁও। বিপ্লৱ দে হয়। তাৰ এটা ল'ৰা আছিল আৰু ল'ৰাটোৰ বয়স এতিয়া 1.5 বছৰ হোৱা নাই। আপুনি চাব পাৰে কেনেকুৱা মানে ই কৰে। মই কথা ক'ব মানে পৰা নাই, আপোনালোকে মোক ক্ষমা কৰিব। মই মানে কাৰণ কি ক'ম আৰু এই ফেমিলিটোক অলপ বচাব, এইটোৱে মোৰ অনুৰোধ। কাৰণ বিজেপি চৰকাৰৰ লগত জড়িত আছিল আৰু আপোনাৰ লগত জৰিয়তে যাতে এই ফেমিলিটোক সহায় কৰে এইটোৱে মই বিচাৰোঁ। উপাৰ্জন সি অকলে আছিল, তাৰ দেউতা এতিয়া মেবি 50-60 এবভ আৰু তাৰ মাতো এনেকুৱাই বুঢ়া হৈছে এতিয়া। গতিকে সি অকলে উপাৰ্জন কৰাৰ একমাত্ৰ ই আছিল। সি এতিয়া আজিৰ পৰা নাইকিয়া হ'ল, এতিয়া আপোনাৰ সংকট নদীত লৈ গ'ল। গতিকে আপোনালোকে যদি সহায় কৰে তাৰ ফেমিলিটো বাচিব, নহ'লেতো আৰু কি ক'ম।